দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। আমলি পৰুৱাৰ থোপ খাই ভাল পাই কমেণ্ট কৰি জনাবচোন। পৰুৱাব পাৰিবলৈ আহিলোঁ, এফালে জংঘলত দেখিছেনে মা সোমাই আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালে। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে গৰু বিহু। গৰু বিহুৰ দিনানো আমিনো কি কৰোঁ কি নকৰোঁ তাকে অকণমান ভিডিঅ' এটা কৰি ৰাখিছিলোঁ। আৰু আপোনালোকক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত ধুনীয়া এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো চাই কেনে পালে তেন্তে ব'লক আজি ভিডিঅ'টো আগবাঢ়োঁ। বিহু বুলি কিবা এটা লৈছোঁ, তাকে বোলে আপোনালোকৰ আগতো অকণমান দেখাই দিওঁ। আৰু মাহঁতৰ কাৰণে লৈছোঁ, বেছি ডাঙৰ বস্তু নহয়, এনেই সৰু সুৰা, তথাপিও দেখাই দিওঁ। তেন্তে ব'লক দেখাই। বিহু বুলি এইযোৰ কাপোৰকে লৈছোঁ। এইযোৰ কাপোৰ মই মিছ'ৰ পৰা অৰ্ডাৰ কৰি লৈছোঁ। আৰু এইফালে ব্লাউজ লৈছোঁ মাহঁতৰ কাৰণে, শাহু মা, আইতা আৰু আমাৰ নিজৰ মাৰ কাৰণে। আৰু এইফালে এইযোৰ কাপোৰ মই মাঘৰ বিহুতে লোৱা হয়। এইযোৰ কাপোৰৰ লগত মিলাই মই হাজবেণ্ডৰ কাৰণে এখন চাৰ্ট আনিছোঁ। এই চাৰ্টটো কেনেকুৱা লাগিছে বাৰু, এই যে মিলাই আনিছোঁ। কেতিয়াবা মিলাই পিন্ধিব মন যায় দিয়কচোন, সেইকাৰণে। আৰু ভাইটিৰ কাৰণে লৈছোঁ হাফ পেণ্ট, গৰমত পিন্ধিবৰ কাৰণে, আৰু নিজৰ ঘৰৰ ভাইটিৰ কাৰণে লোৱাই নহ'ল। আৰু এইফালে গাৰু কভাৰ লৈছোঁ 4খন। একেবাৰে কম দামী বস্তু হয়, তথাপিও আৰু বিহু বুলি নতুন কিবা এটা ল'লোঁ। এয়া দেখাইছোঁ। আৰু এইফালে আমি পিঠা বনাত লাগি আছোঁ, মা আৰু মই তিল পিঠা বনাই আছোঁ। হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাত হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ কাৰণে মাহ হালধি আৰু গাত লাগিব কিন্তু তেনেকৈ আৰু এইফালে হাজবেণ্ড কামত লাগি আছে। অকণমান দেখাই দিছোঁ আৰু আপোনালোকক। চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ। আৰু এইফালে দীঘলতি আৰু মাখিলতি। আমাৰ পিছে গৰু বেছি নাই দেই, ঘাই এজনী আৰু দমৰা এটা আছে। আৰু এইফালে হাজবেণ্ডে গৰু বেঙেনা লাও সেনেকৈ মাৰিবলৈ আৰম্ভ কৰিলে। এয়া দেখিছিলে, অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। লাও খা বেঙেনা খা, আমাৰ গৰুবোৰ বছৰে বছৰে ডাঙৰ হৈ যায়। আৰু এইফালে মায়ে গৰু গা ধুৱাই আছে। এয়া মাহ হালধি আগতীয়াকৈ নিলে, কিন্তু মই ভিডিঅ' কৰাহে নহ'ল। এইফালে আমাৰ নদীখন অকণমান দূৰত হয়, সেইকাৰণে ঘৰতেই গা ধোৱা হয়। এয়া মটৰ পাইপেদি গা ধুৱাই আছে। আৰু এইফালে আকৌ হাজবেণ্ডে গৰু এৰাল দিব আহিলে, আৰু লগতে ময়ো গুচি আহিলোঁ। আৰু এইফালে চাৰিওফালে সেউজীয়া পৰিৱেশ, আমাৰ গাঁৱলীয়া পৰিৱেশ হয় এয়া। গৰুক মাহ হালধি সনাটোতো দেখাব নোৱাৰিলোৱে, আৰু গৰুক মাহ হালধি সানি থাকি যোৱাখিনি আমিয়ে সানিলোঁ। তাকে বোলে আপোনালোকক অকণমান দেখাই দিলোঁ। আকৌ গা পা ধুই মেলি এয়া পৰুৱাব পাৰিবলৈ আহিলোঁ। এইফালে মায়ে পাৰি আছে, মই ভিডিঅ'হে কৰিছোঁ। ত্ৰিপালখন কিয় পাৰিছে জানেনে? বাঁহটো ভাগি গৈছিলে, সেইকাৰণে ইয়াত দেখিছে লৰাই আছে। মাটিত নপৰিবৰ কাৰণে ত্ৰিপালখনকে পাৰি দিছে। আৰু এইফালে টিংটোত পানী লৈ আহিছিলে, আৰু তাতে জুবিয়াই দিয়া হ'ল। আৰু ইমানেই বেছি পৰুৱাই কামোৰে নহয়, বাঁহ পাৰিব আহিলে। আকৌ এতিয়া বেলেগ জেগালৈ আহিলোঁ, তাত মানে বেছিকৈ নোলালে, সেইকাৰণে। সেইফালে জংঘলত দেখিছেনে মা সোমাই আছে। আৰু সেই যে বাঁহটো দেখিছে, সেই বাঁহটোকে পাৰিবলৈ চেষ্টা কৰি আছোঁ অথনিৰ পৰা। এইফালে ত্ৰিপালখন আকৌ ইয়াতো পাৰি দিছোঁ। আৰু এইফালে আমাৰ অকণমানিটো একদম জুমি চাই আছে। কোনে কোনে আমলি পৰুৱাৰ থোপ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু খাই বেয়া পাওঁ, আৰু মই নাখাওঁ। তথাপিও আহিছোঁ মই মাহঁতৰ লগত আমলি পৰুৱাৰ থোপ পৰা চাবলৈ। আৰু চাৰিওফালে কিমান জংঘল এয়া দেখিছেনে? এয়াই হৈছে আমাৰ গাঁৱলীয়া পৰিৱেশ। আমলি পৰুৱাৰ থোপ পাৰিব আহিছিলোঁ, আৰু একদম গৰম উঠিছে, আৰু কেনেকুৱা পৰুৱাই কামোৰে। মই কিন্তু নাখাওঁ, কিন্তু পাৰিবলৈ আহিয়ে ভাল পাওঁ। আৰু এইফালে মায়ে খৰি এডাল দি পঠিয়ালে, সেইডালকে টানি টানি ঘৰলৈ গৈ আছোঁ। আৰু এইফালে লগতে দাখনো আনিছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ দেই। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ যোগেদি।